নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই ৰিংকু বৰাই তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই মাইণ্ড ৰেচ একাডেমী চেনেললৈ। আৰু আজি মই আৰম্ভ কৰিবলৈ লৈছোঁ ক্লাছ 10ৰ জিঅ'গ্ৰাফী ইলেক্টিভ ছাবজেক্টৰ প্ৰথমটো লেচন, প্ৰাকৃতিক ভূগোল হৈছে ভূতাত্ত্বিক প্ৰক্ৰিয়া। এই লেচনটোৰ কেইটামান MCQ মই তোমালোকৰ বাবে লৈ আহিছোঁ, যিকেইটা অহা তোমালোকৰ SSLC এক্সামৰ বাবে বহুতো সুবিধা হ'ব বুলি মই ভাবোঁ। আৰু তোমালোকে যদি এই ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে ভিডিঅ'টো লাইক কৰি দিবা। আৰু ইয়াৰ লগতে কেইবাটাও তোমালোকৰ ভিডিঅ' আহিব, প্ৰত্যেকটো ছাবজেক্টৰ MCQ মই তোমালোকলৈ লৈ আহিম। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আগন্তুক ভিডিঅ'বোৰ তোমালোকে মিছ নকৰা। সেয়েহে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই লেচনটোৰ প্ৰথমটো কুৱেশ্যন হৈছে, স্থলাকৃতি বুলিলে কি বুজোৱা হয়? স্থলাকৃতি মানে হৈছে পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন প্ৰাকৃতিক অৱয়ব, অৰ্থাৎ বি নম্বৰ এনচাৰটো শুদ্ধ হ'ব। তাৰ পাছৰ কুৱেশ্যনটো হৈছে, ভূগোলৰ কোন অংশই স্থলাকৃতিৰ উৎপত্তি, বিকাশ, আকাৰ আৰু বিতৰণৰ অধ্যয়ন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূ আকৃতিক বিজ্ঞান, অৰ্থাৎ চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। 3 নম্বৰ কুৱেশ্যনটো হৈছে, স্থলাকৃতিবোৰৰ সৃষ্টি কাৰক প্ৰক্ৰিয়াবোৰ মূলতঃ কিমান ভাগত ভাগ কৰা হয়? এইটো দুটা ভাগত। তাৰপিছত প্ৰশ্নটো হৈছে, তলৰ কোনটো বাহ্যিক কাৰকৰ উদাহৰণ? সেইটো হৈছে বতাহ, চি নম্বৰ অপশ্যন। তাৰ পাছৰ প্ৰশ্ন হৈছে, আভ্যন্তৰীণ কাৰকৰ উদাহৰণ কি? ইয়াৰ অপশ্যন নাম্বাৰ চিটো শুদ্ধ, আগ্নেয়গিৰি, উদগীৰণ আৰু ভূমিকম্প। তাৰ পাছৰ প্ৰশ্ন হৈছে, ভূপৃষ্ঠৰ স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত সম্পৰ্কিত কাৰকবোৰক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি, ভূ আকৃতিক প্ৰক্ৰিয়া। তাৰ পাছৰ প্ৰশ্নটো হৈছে, ভূ আকৃতিক প্ৰক্ৰিয়াৰ দুটা প্ৰধান বাহ্যিক কাৰক কোনবোৰ? অপশ্যনবোৰৰ শুদ্ধ উত্তৰটো হৈছে বতাহ আৰু হিমবাহ, বি নম্বৰটো। তাৰ পাছত হৈছে, স্থলাকৃতিৰ সৃষ্টি আৰু পৰিৱৰ্তনৰ ক্ষেত্ৰত বতাহৰ ভূমিকা ক'ত অতি প্ৰধান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৰুভূমিত, অৰ্থাৎ চিটো। মৰুভূমিত বতাহে ভূমিকা পালন কৰে কিয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ অপশ্যনটো, বৰষুণৰ পৰিমাণ কম আৰু উপৰিভাগ শুকান হয়। তাৰ পাছৰ প্ৰশ্নটো হৈছে, বতাহে মৰুভূমিত মূলতঃ কিহত ভূমিকা ৰাখে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি, স্থলাকৃতিৰ খনন, পৰিবহণ আৰু অৱক্ষেপণ। তাৰ পাছৰ প্ৰশ্নটো হৈছে, বতাহে ধূলি বালি উৰুৱাই আন ঠাইলৈ কঢ়িয়াই নিয়া প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰটো, অৱনমন। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, মৰুভূমিৰ অৱনমিত অংশ কিহত পৰিণত হ'ব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰটো, মৰুদ্যান। তাৰ পাছৰ প্ৰশ্নটো হৈছে, মৰুদ্যান কেনেকৈ সৃষ্টি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰটো, অৱনমনৰ ফলত ভূগৰ্ভস্থ জলপৃষ্ঠৰ ওচৰ পাব পাৰে। তাৰ পাছৰ প্ৰশ্নটো হৈছে, মৰুদ্যানে কি সুবিধা প্ৰদান কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি, খেতি বাতি কৰিবলৈ সহায় কৰে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, বতাহৰ ক্ৰিয়া মৰুভূমিত কিয় অধিক সক্ৰিয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি, পাতল উদ্ভিদৰ আৱৰণ আৰু শুকান বালিৰ বাবে। তাৰ পাছৰ প্ৰশ্নটো হৈছে, অৱনমনৰ সময়ত কি ঘটে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি, ভূমি ওখৰা মোখৰা হয়। তাৰ পাছৰ প্ৰশ্নটো হৈছে, মৰুদ্যানত সাধাৰণতে কি থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি, কিছু পৰিমাণৰ উদ্ভিদ আৰু খেতিযোগ্য মাটি। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, বালিয়াৰী কেনেকৈ সৃষ্টি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি, বতাহে ধূলি বালি এক ঠাইত জমা কৰাৰ ফলত। তাৰ পাছৰ প্ৰশ্নটো হৈছে, অনুদৈৰ্ঘ্য বালিয়াৰীৰ বৈশিষ্ট্য কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ, বতাহৰ দিশত দীঘলকৈ গঠিত। বাৰখান কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি, অৰ্ধ চন্দ্ৰাকৃতি বালিয়াৰী। তাৰ পাছৰ প্ৰশ্নটো হৈছে, বালিয়াৰীৰ আকৃতি কিহৰ
ওপৰত নিৰ্ভৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ, বতাহৰ গতি, দিশ আৰু শক্তি। তাৰ পাছৰ প্ৰশ্নটো হৈছে অপঘৰ্ষণ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শক্তিশালী বতাহে উচ্চভূমিত আঘাত কৰি ক্ষয় সাধন কৰা প্ৰক্ৰিয়া। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ইনচেলবাৰ্গ কোন দেশ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি, মৰুভূমি। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ইনচেলবাৰ্গৰ বৈশিষ্ট্য কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ওপৰ অংশত ঢাল বেছি থাকে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ইয়াৰডাং কি ধৰণৰ অৱয়ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ, দীঘলীয়া শিৰা আৰু অগভীৰ লোৰ সম্বলিত। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে মৰু অঞ্চলৰ ভূমি দৃশ্যত কোনটো উল্লেখযোগ্য উপাদান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি, বালিয়াৰী। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে বালিয়াৰী সৃষ্টি কাৰক কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি, বতাহ। সংনিক ঘৰ্ষণৰ প্ৰধান বৈশিষ্ট্য কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ, শিল বালিৰ মাজত খুন্দা খুন্দি হৈ ক্ষয় হোৱা। তাৰ পাছৰ প্ৰশ্নটো হৈছে বতাহৰ ক্ৰিয়াৰ ফলত কিদৰে উখুৰা মুখুৰা ভূমিৰ সৃষ্টি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ, দুটা কঠিন শিলৰ মাজত কোমল শিলৰ বেছি অৱক্ষয় হয়। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে বিস্তৃত বানপানী কিদৰে সৃষ্টি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি, তীব্ৰ বৰষুণৰ ফলত সুঘ্ৰুণ ভূপৃষ্ঠত। ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানটাই প্ৰশ্ন, মানে তোমালোকৰ বাবে 30টা প্ৰশ্ন তোমালোকৰ বাবে দাঙি ধৰিলোঁ, আৰু কেইটামান প্ৰশ্ন আছে তোমালোকক ইয়াৰ পাছৰটো ভিডিঅ'ত তোমালোকৰ বাবে বনাই দিয়া হ'ব ভিডিঅ'টোত, আৰু তোমালোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, যাতে আৰু আহিবলগীয়া ভিডিঅ'বোৰ তোমালোকে পাই থাকা। আৰু যদি তোমালোকে এই PDF-টো লাগে, তোমালোকে মোক ইনষ্টাগ্ৰামত DM কৰিব পাৰা। মই ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম ID-টো দি দিম, আৰু তোমালোকৰ বাবে মই টেলিগ্ৰাম চেনেল এটা খুলি দিম। তোমালোকে যাতে টেলিগ্ৰাম চেনেলটোত জইন খোলা, যাতে মই আৰু এই ভিডিঅ'টো ডেছক্ৰিপশ্যনতে তোমালোকৰ বাবে ইনষ্টাগ্ৰাম আৰু টেলিগ্ৰামৰ চেনেলটো তোমালোকক উপলব্ধ কৰাই দিম। তোমালোকে জইন হৈ ল'বা, আৰু তাতে মই PDF-বোৰ তোমালোকক শ্বেয়াৰ কৰি দিম। আৰু মানে বিশেষকৈ এইকেইটা পেইড PDF হয়, তোমালোকক যদি লাগে মোৰ ইনষ্টাগ্ৰামত DM কৰিবা, তোমালোকক মই তেতিয়া শ্বেয়াৰ কৰি দিব পাৰিম। বিশেষকৈ এইকেইটা পেইড হয়, মানে মই নিজেই বহুত কষ্ট কৰি বনোৱা হৈছে, সেইকাৰণে তোমালোকে পেইড ৰাখিছোঁ। তোমালোকে কিবা এটা ন্যূনতম কিবা এটা দি পেলাই তোমালোকে PDF-টো ল'ব পাৰিবা। ধন্যবাদ, আৰু ভিডিঅ'টো লাইক কৰা বুলি আশা ৰাখিলোঁ।